Hello friends, welcome to my channel Lisa's Cuisine Culture. মই আজি বনাবলৈ ওলাইছোঁ পানী পিঠা। আমাৰ অসমীয়া মানুহৰ অতি প্ৰিয় খাদ্য পানী পিঠা। এইবিধ পিঠা বনাবলৈ অতি সহজ। মই এটা নাৰিকল চুকি লৈছোঁ আৰু তাত মই 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে মঠি অকণমান সময় থৈ দিছোঁ। এতিয়া মই 2 কাপ চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু তাত 1 চামুচ নিমখ আৰু 2 কাপ চাউলৰ গুড়ি 2 কাপ পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে সানি লোৱা হৈছে। এইখিনিতে এটা ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে তেওঁলোকে মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া এটা প্ৰেছাৰ কুকাৰত 1 গিলাচ আৰু আধা গিলাচ পানী মই মিডিয়াম ফ্লেমত গৰম হ'বলৈ দিছোঁ। মই ইডলি ষ্টেণ্ড ব্যৱহাৰ কৰিছোঁ। ইডলি ষ্টেণ্ডত মই অকণমান ৰিফাইন অইল সানি লৈছোঁ। আপোনালোকে ইডলি ষ্টেণ্ডৰ সলনি যিকোনো ষ্টিলৰ বাচন বা গ্লাছতো এইবিধ পিঠা বনাব পাৰে, যিকোনো শ্বেপতে বনাব পাৰে। ইয়াতে প্ৰথমে মই গুড়া দিছোঁ, চাউলৰ গুড়ি, তাৰপিছত মই নাৰিকলখিনি দিছোঁ, তাৰপিছত আকৌ চাউলৰ গুড়িৰে ওপৰত মিলাই দিছোঁ। এতিয়া মই গোটেইকেইটা ইডলি ষ্টেণ্ড এনেকৈ ভৰাই লৈছোঁ। পিঠাবোৰ ওপৰৰ ফালে ধুনীয়া হ'বৰ কাৰণে আঙুলিৰে মই মিহি কৰি দিছোঁ। আঙুলি বা চামুচেৰেও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰত ভৰাই দিছোঁ আৰু প্ৰেছাৰৰ হুইচেলটো খুলি থৈছোঁ আৰু 15 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিছোঁ মিডিয়াম ফ্লেমত। আৰু 15 মিনিট পিছত এইখিনি হৈ গৈছে। মই অকণমান ঠাণ্ডা হোৱাত মই এইখিনি ওলাই লৈছোঁ। এয়া এখন চামুচৰ সহায়ত মই উলিয়াইছোঁ। ধুনীয়াকৈ ওলাই আহিছে। পিঠাবিধ বনাবলৈ অতি সহজ আৰু ই খাবলৈ বৰ সোৱাদ লগা আৰু ই শৰীৰৰ কাৰণেতো ক'বই নালাগে। নাৰিকল আৰু চেনিৰ সলনি গুড়ো ব্যৱহাৰ কৰিব পাৰে বা অকল চাউলৰ গুড়ি নিমখেৰেও ব্যৱহাৰ কৰি পিঠাবিধ বনাব পাৰে। এটা পিঠা মই ভাঙি দেখুৱাইছোঁ। ইয়াৰ ভিতৰখন ধুনীয়াকৈ সিজিছে আৰু ই খাবলৈ বৰ সোৱাদ লগা হৈছে। সৰু ল'ৰা ছোৱালীও খাই বৰ ভাল পায়। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।